আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাতে মই খিৰিকীকেইটা খুলি দিছোঁ, যিহে গৰম আৰু উপায় নাই। দিনতো যি গৰম, ৰাতিটো সেই একেই গৰম। দিন ৰাতি বুলি কোনো কথা নাই। তাৰপিছত মই আহিছোঁ, অলপ দৰ্জাখন খুলি বাহিৰৰ পিনে ওলাই যাওঁ। বাহিৰৰ এইটো ৰাতিপুৱাৰ যিটো বতাহ, ফ্ৰেছ বতাহ পোৱা যায়, বহুত ভাল লাগে। এটা জান্নাতি ফিল হয়। বতাহটো সঁচাই এটা নীৰৱ পৰিৱেশো পোৱা যায়। একেবাৰে বহুত এটা ধুনীয়া নিৰৱলি পৰিৱেশ পোৱা যায়। এইফালে চৰাই চিৰিকটিয়ে ধুনীয়াকৈ সুৰ দি মাতি আছে। বহুত কিবা এটা ভাল লাগে দেখিবলৈ। এনেকৈ খোজকাঢ়িব লাগে। ৰাতিপুৱাতে খোজকঢ়াটো অলপ সময় এনেই ঘূৰি ফুৰোঁ আৰু চোতালতে। তাৰপিছত আহি গৈছোঁ পাকঘৰতে। তো ৰাতিপুৱা চাহ তাহ খোৱা হ'ল বাৰু। তাৰপিছত মই চাউল লৈছোঁ ভাতৰ কাৰণে। তো চাউলখিনি ভালকৈ ধুই মেলি লওঁ। এইখিনি চাউল আমাৰ ইয়াৰ খেতিৰ ধানৰ পৰা ওলোৱা চাউল, সিজোৱা চাউলেই হয়। প্ৰায় 1 বছৰেই হৈ গৈছে মানে চাউলখিনি সিজোৱা। তো চাউলখিনি ভালকৈ ধুই মেলি লৈছোঁ। সিজোৱা চাউলৰ ভাত খাবলৈ ভাল লাগে ন, বহুত কিবা এটা টেষ্টি আছে। তো ডায়েবেটিছৰ কাৰণে এনেকুৱা সিজোৱা চাউলেই বেষ্ট হয় মানে। তো 4-5 বাৰমান ধুই লৈছোঁ। এতিয়া চাফা পানী ওলাইছে। এতিয়া মই হাতেৰে এনেকৈ জুখি লৈছোঁ। এইটো চাগে প্ৰায় সকলো মহিলাই কৰে। এইটো পানীৰ পৰিমাণ জোখা হয়। এইটো মহিলাসকলৰ পৰা কমন আৰু। তো সকলোৱে চাগে এইটো প্ৰচেছ চলায় আৰু চাগে। তো মই এই চচপেনখন ধুনীয়াকৈ এটা শুকান কাপোৰেৰে মচি লৈছোঁ, নহ'লে কেনেকৈ চেৰচেৰ এটা শব্দ আহে। যিহেতু কাৰেণ্টৰ বস্তু হয় ন, সেইকাৰণে ধুনীয়াকৈ পানীখিনি আঁতৰাই মচি দিব লাগে ভালকৈ। তাৰপিছত চুইচটো অন কৰি দিছোঁ। সেইফালে ভাতটো হৈ থাকিব আৰু এইফালে মই চব্জিখিনি কাটি লৈছোঁ। তো মাছৰ জোল বনাম আজি মূলাৰ সৈতে। তো মূলাটো বহুতেই ভাল বস্তু। মূলা খাবলৈও ভাল লাগে, তেনেকুৱা বিশেষ বেয়া নালাগে। মই বহুত ভাল পাওঁ মূলাৰ তৰকাৰী বিশেষকৈ ভাল লাগে খাবলৈ। তো ধুই মেলি লৈছোঁ। এইফালে কেৰাহী এটা বহাই লৈছোঁ আৰু গেছটো অন কৰি লৈছোঁ। তো কেৰাহীটো গৰম হোৱাৰ পিছত মই অলপ তেল দি ল'ম। এইফালে গৰমো হৈ গৈছে। তো অলপমান তেল দি লৈছোঁ। তেতিয়া মই ইয়াত পিঁয়াজখিনি অলপমান দি লৈছোঁ। এইফালে বহাই লৈছোঁ আৰু এটা কেৰাহী। তো কেৰাহীটোত অলপ তেল দি লৈছোঁ আৰু তেলত মই আজি পাঁচফোৰণ নিদিওঁ, অলপ বেছিকৈয়ে কালজিৰা দি লৈছোঁ। আজি বনাম অমিতা ভাজি। অমিতা ভাজিটো সকলোৱে খায় ন। তো অমিতা এবিধ বহুত ভাল বস্তু হয়। অমিতা এবিধ উপকাৰী ফল হয়। এইটো ফল বছৰৰ সকলো সময়তে কম বেছি পৰিমাণে পোৱা যায়। বেছিকৈ মে' আৰু অক্টোবৰ মাহলৈকে যিটো অমিতা হয়, সেইটো খাবলৈ বহুত টেষ্টি হয়, মিঠা হয়। আপুনি অমিতাক কেঁচাই খাওক বা পকাই খাওক, ৰান্ধি খাওক, যেনেকৈয়ে নাখাওক কিয়নো ডেইলি আপোনাৰ খাদ্য তালিকাত এইটো ৰাখিলে মানে আপোনাৰ পেটৰ সমস্যাৰ পৰা বহুতো পৰিত্ৰাণ পাব, জণ্ডিছ ৰোগৰ পৰা পৰিত্ৰাণ পাব। মানে সকলো পিনৰ পৰাই উপযোগী হয়, কোনো ধৰণৰ অসুবিধা নহয়। মানে বহুত ভাল বস্তু এটা অমিতা। এইফালে মই তৰকাৰীটোৰ কাৰণে মছলাখিনিও ৰেডি কৰি লৈছোঁ। অলপ অলপকৈ সকলোখিনি দি মজিবলৈ দি লৈছোঁ। তো পেঁপেখিনি এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ আৰু ইয়াত মই শুকান জলকীয়া কেইটামানো দি লৈছোঁ। অলপ হালধি গুড়ি দি লৈছোঁ, অলপ কালাৰটো ধুনীয়া দেখিব সেইকাৰণে। এতিয়া অমিতাখিনি দি লৈছোঁ, অলপ নিমখনো দি এইখিনি অলপ সময় লৰাই এটা ঢাকোনেৰে ঢাকি থৈ দিম অলপ সিজিবলৈ। অমিতাত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইটো শিশুৰ বাবে অতি ভাল বস্তু। শিশুসকলক সদায় অমিতা খুৱাব পাৰিলে তেওঁলোকৰ হাড় মজবুত হয়, দাঁত মজবুত হয়, দাঁত গজোৱাত সহায় কৰে। এইফালে অমিতাৰ কথা ক'লৈ বাৰু। এইফালে মূলাখিনিৰে তৰকাৰী বনাইছে আৰু মূলাৰ শাক যিখিনি ওলাইছিলে সেইখিনি ভালকৈ ধুই মেলি লৈছোঁ। আৰু মূলা শাকৰো বহুত উপকাৰ আছে। মূলাৰ শাক মানে চকুত কেনেকুৱা জাল বান্ধি থকা নিচিনা লাগে নহয়। তো তাত মূলা ৰসৰ অলপমান ৰস উলিয়াই, পাতৰ পৰা ৰস উলিয়াই দিবচোন, অলপ হ'লেও আৰাম পাব। এইফালে আকৌ বিচা গাত লাগিলে তাত পাতৰ পৰা ৰস উলিয়াই, মূলাৰ পাতৰ পৰা ৰস উলিয়াই অলপ দি দিব, অলপ হ'লেও ভাল পাব, আৰাম পাব।
মানে কোনো বস্তুৰে মানে চব্জি হওক বা ফল মূলেই হওক সকলো বস্তুৰে গুণ আছে, কিন্তু বেয়া গুণ বুলিবলৈ চব্জিবিলাকৰ কোনো নাই, সকলো চব্জিৰে ভাল গুণ আৰু। এইফালে মোৰ অমিতাত কেঁচা জলকীয়াটো কেইটামান দি লৈছোঁ আৰু প্ৰায় অমিতাখিনি হৈ গৈছে, ইমান জ্বলি যোৱালৈকে ভাজি থকা নাই, অলপ অলপ কেঁচা হৈ আছে। এইটো খাবলৈ বহুত টেষ্টি হ'ব। এইফালে মূলাৰ তৰকাৰীটো ধুনীয়াকৈ প্ৰায় আধা সিজি গৈছে। এতিয়া 3টামান মাছৰ পিচ দি লৈছোঁ। এতিয়া অলপ সৰহকৈ পানী দি এইখিনি ভালকৈ জাল কৰি ল'ম আৰু কাটি থোৱা বিলাহীখিনি এতিয়া মই এড কৰি ল'ম। এইফালে হৈ থাকিব তৰকাৰীটো আৰু 2টামান জলকীয়াও দি লৈছোঁ, কেঁচা জলকীয়া বাৰু। এইফালে মই আৰু এটা কেৰাহীত ধুনীয়াকৈ শাকখিনি কাটি লৈ বহাই লৈছোঁ আৰু অলপ নিমখ লৈ এইখিনি ঢাকি থৈ দিম। অলপ সময় পিছত দিয়া চাওক অলপ সিজি গৈছে। এতিয়া মই কেঁচা জলকীয়া কেইটামান দি লৈছোঁ আৰু অলপ সিজাই লোৱাৰ পিছত এইখিনি তেলত দি দিম। এইফালে মোৰ তৰকাৰীটো হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। আকৌ বহাই লৈছোঁ আৰু এটা কেৰাহীটোত অলপ তেল সৰহকৈ দি লৈছোঁ। এতিয়া তেলত মই এতিয়া জলকীয়া অলপ বেছি পৰিমাণে লৈছোঁ। জলকীয়াখিনি ভাজি ল'ম, ভাজি কৰি গুড়ি কৰি ল'ম। এইফালে মই গুড়ি কৰি আছোঁ, খুন্দি আছোঁ মানে। এইফালে ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। এতিয়া এটা শুকান টেমা লৈছোঁ, ভালকৈ ধুই মেলি। এতিয়া মই এই টেমাটোত ভৰাই থৈ দিম, কেইদিনমানৰ কাৰণে হৈ যাব মানে। শুকান জলকীয়া গুড়ি যিকোনো পিটিকাত দিলে ভাল লাগে খাবলৈ। ইমান খোৱাটো ভাল নহয় পেটৰ কাৰণে, বাট যিবিলাক খাব নালাগে সেইবিলাকেই মুখত সোৱাদ লাগে। এয়া ধুনীয়াকৈ উঠাই লৈছোঁ। এইটো ফ্ৰিজত ৰাখি দিম, কেইদিনমান চলি যাব আমাৰ। এইফালে ৰন্ধা বঢ়া প্ৰায় কমপ্লিট হৈ গ'ল। এতিয়া মই যিখিনি বাচন লেতেৰা হৈ গৈছিলে সেইখিনি ধুই লৈছোঁ। তো সকলোখিনি যাতে একেবাৰে কমপ্লিট হৈ যায়। তো ৰন্ধা বঢ়া আৰু সকলো কাম থাকে নহয়, কাপোৰ ধোৱা কিবা কিবি থাকেই। তো গোটেই দিনটোত ৰন্ধা বঢ়াতে লাগি থাকিলে নহ'ব। প্ৰায় 8টামান বাজি গৈছে, মোৰ সকলোখিনি ৰন্ধা বঢ়া কমপ্লিটেই হৈ গৈছে। এতিয়া খাবহে লাগিব আৰু। তো বাচন বৰ্তনখিনি ভালকৈ ধুই মেলি মই ৰ'দত শুকাই আনিম, নহ'লে ভাল নালাগে। এইফালে পানী লাগি থাকে, ভাল নালাগে। এইফালে আৰু বাচন ওলাই আছে। চাহৰ বাচনটো আছিলে, এইখিনিও ধুই লৈছোঁ। এতিয়া বেচিনটো ভালকৈ ধুই লওঁ। বেচিনটো দিনতে 3-4 বাৰ ধুবই লাগে। এতিয়া মই এই লেতেৰা বস্তুখিনি বাহিৰত পেলাই দিম। এইটো থকাৰ কাৰণে বহুত সুবিধা হয়, নহ'লে সকলোখিনি বস্তু সোমাই যোৱাত পাইপটো মানে জাম হৈ যায়, তো পানী নোযোৱা হৈ যায়। তো এইটো থাকিলে মানে বস্তুখিনি ওপৰত উঠি থাকে, তো পেলাই দিব পাৰি, তো ইমান এটা প্ৰব্লেম নহয়। এইফালে ৰন্ধা বঢ়া যিহেতু কমপ্লিট, তো মই চৌকা তৌকা সকলোখিনি স্লেব টাইপ মচি লৈছোঁ ভালকৈ। তো এতিয়া আৰু পাকঘৰত কাম নাই, দুপৰীয়াহে কামত আহিব, সেইকাৰণে ধুনীয়াকৈ সাৰি মচি লৈছোঁ। তাৰপিছত খাই বৈ লৈ কেইটামানো কাপোৰ আছিলে, এইখিনিও ভালকৈ ধুই মেলি লৈছোঁ। তাৰপিছত ৰুমলৈ আহিছোঁ। এয়া ৰুমৰ অৱস্থা, যেনেকুৱাই চিজিল নকৰোঁ কিয় তেনেকুৱাই থাকিব, যিহেতু আমাৰ ঘৰত জিচান আছে নহয়। যিয়েই নহওক চিজিলটো নাথাকেই বাৰু। তো ৰুমটোৱে সাৰি লওঁ। ইমান ধূলি বালি যেন ক'ৰ পৰা আহে নাজানো বাৰু। গোটেই দিনটোত কেইবাৰ যে সাৰিব লগা হয় ৰুমবিলাক। ৰুম চুম সাৰি মচি এতিয়া জিচানক অলপ ৰেডি কৰি দিওঁ। তেওঁ স্কুল যাব লাগে। তেওঁ স্কুলততো যাবই নোখোজে, পঢ়িবও নোখোজে, নাজানো কিয় বা তেনেকুৱা কৰে। একেবাৰেই নোখোজে স্কুল মাদ্ৰাছাত যাবলৈ।
এইফালে যেনে তেনে টানি আজৰি গা পা ধুৱাই আনিছোঁ, নাচি আছে আৰু। তো স্কুল যাব নোখোজে, নানী ঘৰত যাব তেনেকৈ কৈ থাকে, তেনেকৈ মিছা কথা কৈ তেওঁক স্কুলত লৈ যাব লাগে। এইফালে যিহে ছাতি এটা দিছে আৰু তেওঁ অকলে খোজকাঢ়ি কথা পাতি আহি আছে। গাঁৱৰ পৰিৱেশেই বেলেগ ন, চাৰিওফালে মুকলি এটা পৰিৱেশ, ভাল লাগে। টাউনততো এইবিলাক পোৱা নাযায় ন, সকলো পিনেই। এইফালে চাওক, এইফালেও পানী, ধুনীয়া এটা কি ধুনীয়া এটা মনোমোহা পৰিৱেশ। মাজতে এটা সৰুকৈ ৰাস্তা, কিবা এটা ভাল লাগিছে আহি এইটো ৰাস্তাৰে। তেনেকৈ আমি দুইজন আহি গৈছোঁ স্কুলৰ পৰা। তাৰপিছত দুপৰীয়া যিহে গৰম, তো মৌচুমী আমাৰ ইয়াৰ গছৰে মৌচুমী হয়, দেখাইছিলোঁ এবাৰ। তো এই মৌচুমীবিলাক ইমান এটা পকা নাই, কোমলীয়া হৈ আছে, তথাপিও নাজানো কেনেকৈ সৰি পৰিছে চাওকচোন। তো তেনেকুৱা পুৰঠ হৈ উঠা নাই, ইমান এটা ৰসো নাই হোৱা, পকিলেহে ইমান ৰস হয়। চাইছেনে, অলপ ৰস উলিয়াই লৈছোঁ। তো মৌচুমী খাবলৈতো বহুত ভাল, মৌচুমী ফলৰ ভিতৰত বহুত এটা ভাল ফল হয়। এইটো ফল বছৰৰ গোটেই বছৰটোতে পোৱা যায়। নেমু জাতীয় ফল যদিও ইয়াৰ টেঙা মিঠা দুয়োটা গুণেই আছে। ফলৰ ভিতৰত সৰুৰ পৰা বৃদ্ধলৈ সকলোৱে এই ফলটো খাব পাৰে, কোনো অসুবিধা নাই। মাজতে চাহু বহাই লৈছোঁ। তো এইখিনি গোটেইখিনিৰ মৌচুমীৰ পৰা অলপমান ৰস উলিয়াই লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ চেকি লৈছোঁ আৰু অলপ নৰ্মেল পানী আৰু অলপ ফ্ৰিজৰ পৰা পানী লৈ ইয়াত অলপ চেনি আৰু নিমখ মিহলাই লৈছোঁ, খাবলৈ বহুত টেষ্টি হ'ব। শৰীৰত পানীৰ মাত্ৰা কমি গ'লে মৌচুমীৰ ৰস দিনে 2বাৰমান খাব লাগে, তো বহুত ভাল হয়, উপকাৰ হয়। জণ্ডিছ ৰোগত দিনে 2বাৰ মৌচুমী ৰস খালে উপকাৰ হয়, মানে কোনো প্ৰকাৰে অপকাৰ নহয়, উপকাৰেই হয় এইবিলাক বস্তু। তো যিয়েই নহওক, তেনেকৈ ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিম বুলি ভাবিছোঁ। আজিলৈ ইমানেই, আজিলৈ বাই।